অচিন চিনাকি কথা জিন্তুমণি বৰা পাঠ কৰোঁতা পূৰবী দত্ত। পৰ্বতীয়া জুৰিটিয়ে কিহৰ সুৰ টানিছে নীৰৱতাৰ ঠিকেই নীৰৱ নিস্তব্ধ সেউজৰ মাজেৰে জীৱন্ত গীতৰ কলি স্থবিৰতাৰ আলোক বন্যাৰে চিনাকি সুহুৰিটো লুকাই যোৱা অঘোষিত আখৰা। ফেচবুক ডায়েৰীৰ প্ৰথম পৃষ্ঠা। সুপ্ৰভাত। হয়, সেই কোমল পুৱাত নিতৌ বিৰিঙি উঠে কল্পনাৰ দীপ্ততা আৰু ত্যাগৰ সৌন্দৰ্যতা। নিয়ৰ গছকি দুহাতেৰে বাউলি এক যেন জীৱন্ত ছবি। জোনাকৰ পোহৰত সাৰ পাই উঠা মৰমবোৰে কেতিয়াবা দোমোজাত পেলায় তৰাৰ তীৰবিৰণি যেনেকৈ ডাৱৰ নামি নোহোৱা কৰে তেনেকৈ সপোনবোৰো কিজানি নোহোৱা হৈ পৰে। সেইবাবে বৰ ভয় লাগে। যৌৱনৰ অচিন চিনাকি তুমি বৰ অভিমানী। ধেত নহবানো কিয়? যৌৱনৰ তৃষ্ণাটোৰ প্ৰাণত যিমানখিনি মাধুৰ্যৰ প্ৰয়োজন সকলো সঞ্চিত তোমাৰ স্নেহাহিক দীপ্ত হৃদয়ত। অচিন হৈও যেন বৰ চিনাকি তুমি, অচিন হৈও যেন বৰ চিনাকি তুমি, বৰ চিনাকি।